মোৰ এতিয়া তেনেকৈ ক'বলৈ গ'লে হয়তো এখন চিনেমা হৈ যাব। তই মোক এৰি গলি যা তোৰ নিচিনা যদি মই নানিলো ভালেই কৰিলো তোতকে মই ভাল ছোৱালী পাম। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ' প্ৰস্তুত কৰাৰ কথা নাছিল যদিও প্ৰস্তুত কৰিব লগা হ'ল, কাৰণ আজি আমাৰ ঘৰলৈ আহিছে এজন বিশেষ ব্যক্তি। তেওঁ বহু দূৰৰ পৰা আহিছে আমাৰ ঘৰলৈ আৰু আমাক লগ কৰিবৰ কাৰণে। আজিৰ ভিডিঅ'টো এইটো কাৰণে স্পেচিয়েল, কাৰণ আজি আমাৰ ঘৰলৈ দুগৰাকী অতিথি আহিছিল, দুগৰাকী বিশেষ অতিথি। আৰু পোনে পোনে মই তেখেতলোকৰ কাষলৈ যাবৰ কাৰণে চেষ্টা কৰিম। গাইজ, এয়া হৈছে দীপদা, আৰু তেখেতৰ এটা সুন্দৰ ইউটিউব চেনেল আছে আৰু সুন্দৰকৈ ইউটিউবত ভিডিঅ' প্ৰস্তুত কৰি আহিছে, এক্টিং কৰে, লগতে ব্লগিঙো কৰে, খুব সুন্দৰ ভিডিঅ' বনায়। আৰু লগতে এয়া দীপদাৰ বৌ আছে। আজি দুইজন আমাৰ ঘৰলৈ আহিছিল। আচলতে আপোনালোকে দেখিবলৈ পাব তেখেতৰ ইউটিউব চেনেল, এটা ভিডিঅ'ৰ কাৰণে আহিছিল। দীপদা, কি খবৰ? বহুত ভাল, আৰু বিশেষকৈ ভাল বাবে আজি ভাইটিৰ ঘৰলৈ আহিব পাৰিছোঁ। আজি আমাৰ অহা কথা নাছিলে, কিন্তু ভাইটিক বহুত বেছি ভাল লাগে, ইয়াৰ কবিতা শুনি ভাল পাওঁ, গতিকে তেনেকৈ ঘপককৈ এটা কথা ওলাই গ'ল আৰু কথাতে বতাহ পায় বুলি কৈছে, গতিকে ভাইটিৰ লগত কথা পাতিলেও চিধা আহি গ'লোঁ আজি, আৰু বহুত বেছি ভাল লাগিল। ধুনীয়াকৈ ভিডিঅ' চিডিঅ' বনালোঁ, আৰু ভাইটিহঁতৰ যিবোৰ দেখিছোঁ বহুত বেয়াও লাগিছে আমাৰ মনত, আৰু বেয়াটো এনি টাইম লাগি থাকিলেও নহ'ব ন, গতিকে উপায় নাই, চবে অলপ ফূৰ্তি কৰিছোঁ আজি। তাকে দুখৰ মাজতে যে সুখ বিচাৰিব লাগে। আচলতে সুখ বুলি মানুহ বলীয়া বুলি এটা কবিতা আমি পঢ়িছিলোঁ। আচলতে সুখ বিচাৰি থাকোঁতে মানে দুখ বুলি যদি আমি সদায় যদি সুখ বিচাৰোঁ, তেতিয়াহ'লে মানে দুখ আৰু সুখৰ মাজৰ মানে পাৰ্থক্য কি হয় আচলতে আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম আচলতে। সেয়ে আমি দুখৰ মাজতো হাঁহি থাকিবলৈ চেষ্টা কৰিব লাগে, আৰু মই সদায় হাঁহি থাকিবৰ কাৰণে চেষ্টা কৰোঁ। আজি বৌ আহিছে, আচলতে খুবেই ভাল লাগিছে। বাকী বৌৰ খবৰ ভাল? বহুত ভাল, আৰু তোমালোকৰ ঘৰত আহি মোৰ মানে মই কি আৰু নাৰ্ভাছ হৈ গৈছোঁ, মানে ক'ব নোৱাৰা হৈ গৈছোঁ। বহুত ভাল লাগিছে তোমালোকৰ এইবোৰ টেলেণ্ট দেখি। চ' তেনেকৈ বহুত বেছি টেলেণ্ট আছে কিন্তু ভণ্টি আৰু ভাইটি, সঁচাকৈ মই আচৰিত, ইমানে টেলেণ্ট। চাওকচোন, আমাৰ দৰে যদি সুস্থ শৰীৰ থকা হ'লে হয়তো আজি কি নকৰিলেহেঁতেন আপোনালোকে ভাবকচোন। আজি ইমান এখিনি চকুৰে বুকুৰা নেদেখি অকণমান দেখে, ক'বও বেয়া লাগে এইবোৰ কথা, কিন্তু নকলেও নহৈছে। এতিয়া ইমানবোৰ শৰীৰ চাওকচোন, ইমানবোৰ টেলেণ্ট, আমিয়ে নোৱাৰোঁ ইমানখিনি কৰিব, গতিকে ভাইটিজন সঁচাকৈ আচৰিত। ভাইটি এনেকৈ কৰি যোৱা, সদায় আমাৰ পৰা তোমাৰ বৌ আৰু মোৰ ফালৰ পৰা সদায় আশীৰ্বাদ থাকিল। সদায় এনেকৈ সদায় লিখি যোৱা আৰু লিখি আবৃত্তি কৰি যোৱা, কাম মানে আগবাঢ়ি গৈ থাকা যিমান পাৰা। নিশ্চয় চেষ্টা কৰি যাম। আপোনালোকে যিধৰণে মৰম দিয়ে সঁচাকৈ খুবেই ভাল লাগে। এতিয়া মই জানিব বিচাৰিম, মানে আচলতে দাদাই যিহেতু ইউটিউবত সুন্দৰ ভিডিঅ'বিলাক বনাই থাকে, গতিকে আপোনাৰ ইউটিউবৰ জাৰ্ণিটোৰ বিষয়ে জানিব বিচাৰিম। আপুনি আচলতে ইউটিউবত ভিডিঅ' বনাবৰ কাৰণে মানে কেতিয়াৰ পৰা আপুনি ষ্টাৰ্ট কৰিছিলে, আৰু কিয় আপুনি ইউটিউবটোক বাছি ল'লে? মোৰ এতিয়া তেনেকৈ ক'বলৈ গ'লে হয়তো এখন চিনেমা হৈ যাব, গতিকে অকণমানকৈ শ্বৰ্টকৈ কৈ দিওঁ। নিশ্চয় থুলমূলকৈ অকণমান ব্যক্ত কৰি দিয়ক, ভালেই পাব, আৰু দৰ্শকসকলেও ৰাইজসকলেও নিশ্চয় ভাল পাব। গতিকে জানিব বিচাৰিম আচলতে আপুনি কিয় মানে ইউটিউবটোক বাছি ল'লে? ইউটিউব মানে বাছি লোৱা এইটোৱে কাৰণ তেনে বিশেষকৈ নাই বুলিয়ে ক'ব লাগিব। সৰুৰ পৰাই মই গান গাই ভাল পাওঁ দেই, আৰু এইবোৰ এক্টিং লাইনটো আৰু এই সাংস্কৃতিক দিশটো বহুত সন্মান কৰোঁ, বহুত ভাল পাওঁ। গতিকে সৰুৰ পৰাই মই মানে পগলা টাইপৰ বেঞ্চত ঢোল বজাই স্কুলত খুব হুলস্থুল কৰি গান গাই থাকোঁ, আৰু কলেজৰ দিনলৈকে মানে 12লৈকে ফাইনেল দিয়ালৈকে মই সেনেকৈ হুলস্থুল কৰি আহিলোঁ। গতিকে যিহেতু নেকি ভাল পাওঁ, সেই গতিকে পগলা টাইপৰ গান গাওঁ। আৰু প্ৰথম অৱস্থাত মই গান গাবলৈ মোৰ সামৰ্থ্য নাছিল, মানে টকা পইচা বহুত অলপ প্ৰব্লেম আছিলে, গতিকে তেনেকৈ মই বেলেগৰ গানত শ্বুটিং কৰিব ল'লোঁ। ছাইডত নাচি কেনে কমেও কৰিলোঁ, বহুতখিনি কৰিলোঁ। গতিকে সেইখিনি মাজে মাজে টিভিটো বাজে, আৰু তাৰ পাছত মই নিজে গান গাওঁ ন, তেনেকৈ পইচা পাতি নোহোৱাৰ কাৰণে গান গাব পৰা নাছিলোঁ। তাৰ ছাইডত নাচি কেইবাটা গান কৰাৰ পাছত মই নিজে গান কৰিলোঁ, কমেও 3টামান কৰিলোঁ। আৰু যিটো নেকি প্ৰথম গান মই কৰিছিলোঁ দীপিকা এলবামটো, আৰু সেই গানটোৱে বহুতখিনি ভাইৰেল হৈ গ'ল, আৰু সেই গানটোতে বহুতেই মানুহ অলপ চিনি পাবলৈ ধৰিলে, আৰু সেইটো টিভিয়ে চিভিয়ে বহুত বাজি গ'ল। তাৰপিছত বজাৰ পিছত মই মানে ছাইডত যেতিয়া আগতে নাচি আছিলোঁ যে, সেই তেনেকৈ মানে মই এই কামবোৰ অলপ চলপ জনা আছিলোঁ। মানে তেনেকৈ মানে মই নিজে কেমেৰা ল'লোঁ, কেমেৰা লৈ কিনে তেনেকৈ আৰু শ্বৰ্ট ফিল্ম আৰু বেলেগৰ গানো, মিউজিক, কোৰিওগ্ৰাফ, ডাইৰেকশ্যন সকলোবোৰ কৰিবলৈ ধৰিলোঁ মানে। আৰু তেনেকৈ এতিয়া কমেডি শ্বৰ্ট ফিল্ম বা এনেকৈ অলপ দুখ লগা শ্বৰ্ট ফিল্ম এনেকৈ কৰিবলৈ চেষ্টা কৰিছোঁ, আৰু বহুত জানিবলৈ বাকী আছে, কিন্তু এতিয়া চেষ্টাহে কৰি আছোঁ লাহে লাহে। আৰু তেনেকৈ মানে লাহে লাহে কৰি ভাল পোৱাৰ বাবে তেনেকৈ অলপ এই পথটো অকণমান বাছি লোৱাৰ দৰে হ'ল। আচলতে সাংস্কৃতিক যাত্ৰাটো মানে সংগীতেই হওক বা সাংস্কৃতিক দিশৰ যিকোনো কামেই কৰাটো মানে
বা শিকা বা কৰি যোৱাটো আচলতে সহজ কথা নহয় যদিও নাই, নাই, কৰি সহজ আছে খুবেই হাৰ মানিব ভাল লাগে। নালাগিব। আৰু আচলতে আমাৰ শিকাৰ মানে বয়স বা আমি সাংস্কৃতিক দেশত মানে কেতিয়াও আপুনি পাৰফেক্ট এজন মানুহ হ'ব কেতিয়াও নোৱাৰে লাগিলে আপুনি যিমানে ডাঙৰ মানুহ নহওক কিয়, নহওক। কাৰণ সাংস্কৃতিক দিশটো বহুত বিশাল হয়, এখন বিশাল। সাগৰৰ দৰে বিশাল হয়। আৰু সঁচাকৈ আপুনিও এই বিশাল জাৰ্ণিটো বাছি ল'লে, গতিকে যিহেতু ময়ো এইটো লাইনৰে মানুহ, গতিকে খুবেই ভাল লাগে। আৰু তাকে বাকী ভাইটি। মোৰ বিষয়েও জানিব বিচাৰিম আচলতে আপুনিও এইটো লাইনত মানে যিহেতু দাদাৰ লগত এতিয়া থাকি আপুনি কামবিলাক আচলতে কেনেদৰে চলাই নিয়ে দুইজনৰ মাজত? দুয়োজনৰ মাজত মানে ক'বলৈ গ'লে মোৰো এইটো বহুত মানে চখ আছে এটা। তেওঁ বিশেষকৈ এডিট কৰি থকা হয়, ভিডিঅ' এডিট কৰি থকা হয়। হয়। ক'ৰবাত শ্বৰ্ট ফিল্ম কৰিলে মানে বহুত এইখিনি ভাৰী পৰি যায় ন, তো তাতে ময়ো কৰি দিবলগীয়া হয় শ্বৰ্ট ফিল্ম। কেতিয়াবা এওঁ কৈ যায়, মই লিখি যাওঁ। হয়। তেনেকৈ আৰু ময়ো অকণমানকৈ শিকি গৈ আৰু আছোঁ। ইয়াৰো সৰুৰ পৰা বহুত হেঁপাহ আছে কিন্তু, আৰু হয়। হেঁপাহ থকাৰ বাবে আমি দুটাই আৰু তেনেকে পাতি ল'লো বিয়াখন। একেটা লাইনত থকা মানুহ যিহেতু নেকি। আচলতে কিবা এটা কৰা হাবিয়াস থাকিলেহে আচলতে এনেকুৱা হয়। দুইজনৰ মাজত আচলতে যিটো আপোনাৰ দুইজনৰ মাজৰ জোৰাজ বুলি ক'ব লাগিব, এতিয়া মানে বহুত ভাল। আৰু সঁচাকৈ দুইজন ইমান মানে প্ৰিয় হয়, ইমানে ভাল মানে। তাকে মই আপোনাক লগ পাই খুবেই ভাল লাগিছে আচলতে, আৰু ভবা নাছিলোঁ কেতিয়াও লগ পাম বুলি। আৰু যিহেতু মই আপোনাৰ চেনেলটো গান অকণমান কিবা এটা এনেই শুনাই দিব নেকি? গান নহ'লেও বা কিবা ডাইলগ বা কিবা এটা শুনাই দিব নেকি বাৰু ৰাইজসকলৰ কাৰণে? সিহঁতেও শুনি ভাল পাব। বাৰু ইমান বেছি পাৰফেক্ট নহয়, আমি শিকি আছোঁ যে অকণমানকৈ দেখাই দিছোঁ। কি দেখাওঁ বাৰু এতিয়া দেই, ভাবি লৈছোঁ অকণমান। বাৰু কৈ দিছোঁ দেই, অকণমান ভুল হ'ব পাৰে। তই মোক এৰি গলি, যা তোৰ নিচিনা যদি মই নানিলো ভালেই কৰিলোঁ। তোতকৈ মই ভাল ছোৱালী পাম, কি নেপাম বুলি ভাবিছ? চাল্লা, তই মই থাকোঁতে বেলেগক সেই আহঁত গছৰ তলত তই লগ কৰি থাকগে, কিন্তু তোক মই জানিও তোক একো কৰা নাছিলোঁ, বুজিলি তো? কিন্তু আজি তই কেতিয়াও বাচি নাযাওঁ, আৰু মোৰ লাইফৰ পৰা তই এতিয়াই আঁতৰি যা। মই নগেনৰ জীয়েককে বিয়া পাতিম, যিহেতু নেকি তই নগেনৰ জীয়েকৰ লগতে মোক সন্দেহ কৰ। গতিকে চাই থাক, এদিন মই সেই নগেনৰ জীয়েককে বিয়া পাতিম। তই আৰু মোৰ কাষলৈ কেতিয়াও ঘূৰি নাহিবি। আচলতে খুব সুন্দৰ উপস্থাপন, আচলতে হঠাৎ কৰিছে ন, আৰু কেতিয়া ভবা নাছিলে, পৰিকল্পনা নাছিলে, গতিকে খুবেই ধুনীয়া হৈছে। আৰু নভবা নিচিনাকৈ যিকোনো এটা কাম যদি কোনোবাই দি দিয়ে, আচলতে কৰাটো মানে ইমান সহজ কেতিয়াও নহয়। নাই এনেই অকণমান আৰু বিশেষকৈ ভাবি থোৱা নাছিলোঁ, গতিকে এনেই আৰু অকণমান কৰি দিলোঁ। আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি জনাব দেই। তাকে পিছে আজি আমাৰ ইয়াত আহি কেনেকুৱা লাগিল আমাক লগ পাই? যিহেতু আজি বহুত। আপুনি আমাক লগ পাবৰ কাৰণে আহিছিলে, ইফালে ভণ্টিও আছে। আহা ভণ্টিও আহা, সঁচাকৈ বহুত বেছি ভাল লাগিল। আৰু যদিও বপুৰা এনেকৈ আছে, বহুত মৰম কৰিছে, ইমানে ব্যৱহাৰ পাতি ভাল, মই ক'বই লাগিব এইটো কথা। কোনে অহাৰ লগে লগে ভণ্টি গৈ দৰ্জা খুলি দিছে, হ'ব নালাগে খুলিব বুলি কৈছোঁ। আৰু গৈ ধুনীয়াকৈ পানী গিলাচ দিয়ে, চাহ তাহ দিছে, ইমান ধুনীয়াকৈ ব্যৱহাৰ। সঁচাকৈ ব্যৱহাৰ পাতি বহুত বেছি ভাল লাগিল সিহঁতৰ। আৰু ঘৰখন সকলো লগতে ভাল লাগিল। আৰু ইফালে মা পাপা ভাইটি কামত ব্যস্ততা আছে, গতিকে হ'লেও দুইজনকে লগ পাই লগে ভাগে কথা পাতি আৰু চাহ তাহ খালোঁ, কথা পতা বহুত পাতিলোঁ। আমি অফ কেমেৰাটো বহুত কথা পাতিলোঁ, হয় নহয়? হয় নিশ্চয়। আচলতে কি হৈছে, কৰ্মব্যস্ততাৰ কাৰণে আচলতে মা দেউতাই ইমান বিশেষ সময় দিব পৰা একো নাই, একো নাই, একো নাই। যি কি নহওক তাৰ বাবে মই দুখিত বাৰু। নাপায়, দুখিত হ'ব নাপায়। আমি একেই মানুহ, আমাৰো একেই, আমাৰ মা পাপা এনেকৈ কাম কৰি থাকে। সেইটো কাৰণে আৰু আমি যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। যিখিনি ভাইটিও এয়া কামত লাগি আছে। একো নাই দিয়া, আকৌ লগ পাম, আমাক ঘৰলৈ যাবা। ভাইটিও এই কাম লাগি আছে, আচলতে মাহেঁতো আছে, চবেই কামত লাগি আছে, গতিকে বিশেষ এটা সময় দিব পৰা নাই আচলতে। তাৰ বাবে একো নাই, আকৌ আহিব দিগদাৰ, আকৌ লগ পাম। আৰু যিহেতু আমাৰ এই অঞ্চলটোলৈ আহিছে, আপুনি নিজ খালৈ ঘুগুৰা গাঁৱৰ অঞ্চলটোলৈ আহিছে, আমাৰ এটা একদম ভিতৰুৱা জেগা হয়। আচলতে এই ভিতৰুৱা অঞ্চলটোলৈ আহি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে যে আমাৰ ইয়াৰ পৰিৱেশ, আমাৰ যি এই ভিতৰুৱা অঞ্চলটোত আহি আপোনাৰ কেনেকুৱা অনুভৱ হৈছে আজি ইয়ালৈ আহি আপোনাৰ? মোৰ অনুভৱ খুবেই ভাল, কাৰণ ময়ো এজন ভিতৰুৱা গাঁৱৰ ল'ৰাই হয়। গতিকে ভিতৰুৱা গাঁৱত থকা আমেজেই বেলেগ। যিসকলে টাউনত থাকে, এই গাড়ী ঘোঁৰাৰ কাৰণে হুলস্থুল পৰিৱেশ, এই গৰমত, হয় নাই? আমি এটা কিমান নেচাৰেল পৰিৱেশৰ মাজত আছোঁ, হয় নে নহয়? একদম গছৰ চাহাত বতাহকৈ। গতিকে খুব এটা মনোমোহা দৃশ্য
গতিকে খুব বেছি ভাল লাগিছে কাৰণ ময়ো গাঁৱলীয়া পৰিৱেশৰ ল'ৰা গতিকে ময়ো ভাল পাওঁ নিজৰ গাঁওখন আৰু এইখনো যিহেতু নেকি ইয়াত আহিছোঁ এইখনো মোৰ গাঁও দৰে লাগিছে ছেইম মানে এইখন যেনিবা মোৰ গাঁৱতেই আছোঁ এনেকুৱা লাগি গৈছে গতিকে বহুত বেছি ভাল লাগিছে খুব বেছি মানে ভাল লাগিছে প্ৰাউড ফিল কৰিছোঁ কাৰণ এখন আমাৰ গাঁও হয় আৰু আমাৰ গাঁওখনক দাদাই মোৰ গাঁও বুলি কৈছে মানে যে নিজৰ গাঁও বুলি কৈছে খুবেই ভাল লাগে এনেকৈ যদি কোনোবাই কয় মানে বেলেগ এটা জেগাত গৈ নিজৰ আপোনত্ব যেতিয়া বিচাৰি পায় মানে খুব ভাল লাগে আৰু এটা কথা মই আপোনাক আকৌ সুধিম কাৰণ সোধা নহ'ল এইটো কথা আপুনি যিহেতু মোৰ লগত কথা পাতিলে বা মোৰ লগত চিনাকি হ'ল আচলতে ইয়াৰ চিনাকি হোৱাৰ মেইন কাৰণটো কোন আছিলে আচলতে আপুনি পোনপ্ৰথমে আপুনি মোক ক'ত দেখিছিলে এইটো কথা ঠিক কথা সুধিছে ভাইটি এইটো কথা ময়ো ক'ব লাগিব মোৰ চেনেলত মই কৈছিলোঁ তাৰ বাহিৰেও ক'ব লাগিব বিশেষকৈ মই কেইদিনমানৰ আগত আছিলোঁগৈ গোলাঘাট তৰাণী গাঁও আৰু তৰাণী গাঁৱত বিকাশ দাৰ ঘৰত আছিলোঁ মই আৰু বিকাশ দাই তেতিয়া এজনী মানুহৰ লগত কথা পাতি আছিলে বৌ এগৰাকীৰ লগত আৰু বৌ এগৰাকীৰ লগত কথা পাতি থওঁতে বৌগৰাকীয়ে কৈছিল যে গান এটা গোৱাচোন বুলি মোক গাব দিছিল মানে মোকো গান গাই বুলি গম পায় তেওঁ তাৰপিছত মই ক'লোঁ মোৰ গাটো বৰ ভাল নহয় আৰু চৰ্দি হৈ আছে গতিকে মোৰ মাতটো ইমান ভাল নহ'ব তেনেকৈ কৈছিলোঁ আৰু তেতিয়াই বিকাশ দাই তোমাৰ কথা ক'লে ৰ'বা মোৰ লগত ভাইটি এজন আছে খুব ধুনীয়া গান গায় আৰু খুব ধুনীয়া আবৃত্তি কৰে কবিতা বুলি ক'লে আৰু তেতিয়া তোমালৈ লগালে আৰু তোমাৰ লগততো গ্ৰুপত আছোঁৱেই তথাপিও মই যে এইজনে সেইজন বুলি নাজানিছিলোঁ ভাইটিয়ে মোক মেছেজ দিও থৈছিল খালি মই চোৱা নাছিলোঁ বিশেষকৈ চোৱা মানে বিজি হৈ থাকোঁ যে কামে তেনেকৈ কেতিয়াও চোৱা নহয় বাৰু যিয়ে কি নহওক তাৰপিছত তেনেকৈ লগালে আৰু ভাইটিয়ে প্ৰথম গান এটা গালে কি মজা লাগিলে ইমান ধুনীয়া গান গালে চবেই ভাল পালে এওঁ তাৰপিছত আকৌ এটা কবিতা গালে আই বুলি কৈ কিনে ইমানে ধুনীয়া গালে মই অলপমান দূৰলৈ আঁতৰি গৈছিলোঁ মই কাম এটাৰ কাৰণে তেতিয়া তাত মই অলপকৈ শুনি পগলা টাইপত দৌৰি আহিলোঁ ওচৰত তাৰপৰা শেষৰলৈকে কবিতাটো শুনিলোঁ মই তেতিয়া মানে মোৰ গা পূৰা শিয়ৰি গ'ল ইমান ধুনীয়া কবিতা গাইছে মই মোবাইলত তাৰ পৰা থাপ মাৰি কিনে এওঁৰ লগত আকৌ কথা পাতিছোঁ মই এইটো কিন্তু ডাইৰেক্ট সঁচা কথা কৈছোঁ যদিও বিকাশ দাই ভিডিঅ' চাই আছে তেতিয়া গম পাব গতিকে তেনেকৈ এওঁৰ লগত ভালকৈ চিনাকি হ'লোঁ গ্ৰুপতো আছোঁ ক'লে তাৰপিছত চালোঁ মোক মেছেজ কৰি থৈ দিছে হয় বঢ়িয়া তাৰপিছত কথা পাতি আজি ইয়ালৈ আহিলোঁ তাকে বিকাশৰ লগতো মই বহুত আগৰ পৰাই কথা পাতি থাকোঁ বহুত আগৰ পৰাই চিনাকি আচলতে বিকাশৰ পৰাই আচলতে লগ পোৱাৰ আজি সৌভাগ্য হৈছে দিনবিলাক আৰু কি হ'ল বিকাশ আচলতে সিদিনা কথাটো ক'বলৈ গ'লে বিকাশে মানে কথা পাতি আছিলে আপোনাৰ এগৰাকী ইউটিউবাৰ হয় তেখেত জুন হাজৰিকা সকলোৱে হয়তো চিনি পায় জনপ্ৰিয় জুন চলিয়া বুলি আছে মোৰ চেনেলটো তলত যিহেতু এইটো ভিডিঅ' মই পেজ আৰু ইউটিউবত দুইটাতে আপলোড কৰিম গতিকে আপোনালোকক চেনেলৰ লিংকটো দি দিম তেখেতক মেনশ্যন কৰি দিম জুন চলিয়া হয় তেখেতক সকলোৱে চিনি পায় আৰু আচলতে গোটেইকেইজনক লগ পাই মোক খুবেই ভাল লাগিল আজি আৰু বৌ দাদাক তেখেতক লগ পোৱাৰ আচলতে সৌভাগ্য হয় এইটো কাৰণে হৈছে আৰু সঁচাকৈ বহুত ধন্যবাদ দুইজনে যে আমাৰ ঘৰলৈ আহিলে মোৰ ফালৰ পৰা বহুত ধন্যবাদ থাকিল ভাইটি আমাৰ সৰু পৰ্দাটোতে এখোজ পেলালেহি আমাৰ সৰু পৰ্দাটোত আপুনি আমাৰ সৰু এডোখৰ ঠাইত আপোনালোকৰ ভৰি পেলালেহি গতিকে বহুত ধন্যবাদ আৰু ভাল লাগিল আৰু যিসকলে ভিডিঅ'টো চালে প্ৰথমবাৰ শেষলৈকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব আৰু আমাৰ ঘৰলৈ যাবা দেই দুয়োজনে মা পাপা সকলোকে লৈ যাম নিশ্চয় যাম আৰু ভাল লাগিল লগ পাই সঁচাকৈ খুবেই ভাল লাগিল আৰু ঠিক আছে আকৌ লগ পাম আৰু নতুন কাম কৰিম অ'কে লগে ভাগে আমি কাম এটা পদক্ষেপ লৈছোঁ কিন্তু এতিয়া নকওঁ সেইটো কামিং চন পদক্ষেপ লৈ আছোঁ আমি নতুন কামৰ আৰু সেইটো আপোনালোক অতি শীঘ্ৰে জনাম গতিকে যদি এইবিলাক জানিবলৈ হয়তো শ্বেয়াৰটো ছাবস্ক্ৰাইবটো দুটা কৰিব লাগিব আৰু ভিডিঅ'বোৰ চাই দিব লাগিব তেতিয়াই গম পাব আজিতো নকওঁ বেলেগ দিনত কম হয় বেলেগ দিনা কম আৰু আজি যদি কৈ দিওঁ তেতিয়া কোনো ৰস চক নাথাকিব তাকে আজিলৈ আহিছোঁ আৰু চবেই বাই